নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বাউল বেলগুৰিলে নৱ প্ৰজন্মৰ পৰা এটা দুখ খবৰ গৈছিল যে পাবজি বন্ধ কৰি দিয়া অৰ্থাৎ পাবজি হৈছে ভাৰতৰ একমাত্ৰ গেম যিহে লাখ লাখ অৰ্থাৎ কোটি কোটি নৱ প্ৰজন্ম এই গেমটো ডাউনলোড কৰি গেমটো খেলিছিল আৰু খেলি সময় পাৰ কৰাৰ লগতে তেওঁলোকৰ যি কৰ্মব্যস্তা সেই কৰ্মব্যস্তা নিদৰ্শন দাঙিছিল কিন্তু ভাৰত চৰকাৰৰ সিদ্ধান্তমৰ্মে সেই পাবজিটো বন্ধ কৰি আছে পাবজি গেম বন্ধ কৰি দি একেবাৰে নৱ প্ৰজন্মক একদম হতাশগ্ৰস্ত হৈছে কিছুমান মানে সুইচাইড কৰিবলৈ সক্ষম হৈছে যাৰ জৰিয়তে এই গেমটো বন্ধ কৰি দিয়াৰ কাৰণে কিন্তু বন্ধ কৰি দিছে যদিও ইয়াৰ মাজত এটা সুখবৰ আহিছে 4 ছেপ্টেম্বৰত এখন পোষ্টাৰ মুকলি কৰিছে অক্ষয় কুমাৰ জনপ্ৰিয় অভিনেতা ভাৰতৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে এটা গেমছ উলিয়াব বিচাৰিছে গেমছ হৈছে ফাউজি অৰ্থাৎ পাবজি যে বন্ধ হৈ গ'ল সেই পাবজি বন্ধ কৰি দিয়াৰ বাবে অক্ষয় কুমাৰ আৰু ভাৰত চৰকাৰৰ সহযোগত এটা গেম উলিওৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে এই কথা ইতিমধ্যে অক্ষয় কুমাৰে তেওঁৰ টুইটাৰত ইতিমধ্যে উল্লেখ কৰিছে যে এই গেমটো হ'ব ফাউজি ইয়াৰ পোষ্টাৰ ইতিমধ্যে লঞ্চ কৰিছে পোষ্টাৰ হৈছে ফাউজি ফুলমিং হৈছে ফিয়াৰলেছ এণ্ড ইউনাইটেড গাৰ্ডছ যাৰ জৰিয়তে তেওঁলোকে ভাৰতৰ সৈন্যসকল এই এপছটো গেমছটো বা যি এই ফাউজি গেমছটো বা যি পইচা উপাৰ্জন হ'ব ইয়াৰ 20% টেক্স ভাৰতীয় সৈন্যসকললৈ ট্ৰান্সফাৰ কৰা হ'ব অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে এক উল্লেখযোগ্য সিদ্ধান্ত সেইকাৰণে আত্মনিৰ্ভৰশীল গঢ়াৰ স্বাৰ্থত অৰ্থাৎ আগতে আছিল মেড ইন চাইনা কিন্তু এতিয়া মেড ইন ইণ্ডিয়া কৰিবৰ কাৰণে ভাৰতে এই সিদ্ধান্তসমূহ লোৱা হৈছে আৰু এই মই স্ক্ৰীনশ্বট আপোনালোকক দেখুৱাই দিছোঁ যে অক্ষয় কুমাৰে যি টুইটাৰ পোষ্ট কৰিছিলে আত্মনিৰ্ভৰ মুভমেণ্ট প্ৰাউড টু present an action game fearless and united guards Fauzi besides entertainment pillars will also learn about the sacrifice of our soldiers 20% net revenue generated will be donated এইটো বাৰ্তা প্ৰেৰণ কৰি অক্ষয় কুমাৰ এই এপছটোৰ জৰিয়তে পোষ্টাৰখন লঞ্চ কৰিছে গতিকে আমিও ভালেই পাইছোঁ যে পাবজি বন্ধ কৰাৰ লগে লগে আকৌ নৱপ্ৰজন্মৰ এটা সুখবৰ আহিছে যে ভাৰততে এই এপছ উলিয়াব আৰু ভাৰততে এই টকা ইনকম হয় ইয়াৰে 20% ভাৰতীয় সৈনিকসকললৈ অনুদান আগবঢ়াব গতিকে আজিলৈ ভিডিঅ'টো আছিল ইমানেই যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব গতিকে আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ